নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ উন্নতি ভিডিঅ'লৈ। এতিয়া আমি বৰ্তমান আছোঁ নিউ টাউনত আৰু আমি যাম এতিয়া আলিপুৰ জু। গতিকে ভিডিঅ'টো চাই থাকক, একদম লাষ্টলৈকে চাব, এটা মজা পাব। এয়া অভিও হিচাপে দেখো, এইটো হ'ল আমাৰ মতিউৰ। তো ভিডিঅ'টো চাই থাকক, এটা লাইক কৰি দিয়ক। বাছ ৰখি আছোঁ, এজনক সুধিলোঁ 260 নম্বৰ বাছত আমি যাব লাগিব নিউ টাউনৰ পৰা। গতিকে আপোনালোকে যদি ট্ৰেভেল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক জ্ঞাতকৈ কৈ দিওঁ যে নিউ টাউনত যদি আপোনালোকে আলিপুৰ জু যোৱাৰ কাৰণে যদি বাছত যায় তেতিয়াহ'লে 260 নম্বৰ বাছত যাব লাগিব। আমি এতিয়া বাছতে যাম আজি, আৰু এই টেক্সি ভাড়া নকৰোঁ, মানে ইয়াৰ বাছৰো এটা সোৱাদ লৈ লওঁ আমি একেলগে নাকি। ইয়াৰ বাছত উঠি কেনেকুৱা লাগে আমি এবাৰ চাই লওঁ। আমি চিৰিয়াখানা আহি পালোঁ, এইখন বাছত আহিলোঁ, মানে কি গাড়ীবিলাক এতিয়া আমি ইয়াত টিকটটো কাটি গৈ আছোঁ ভিতৰত, দেখাই আছোঁ বাকীখিনি চাই থাকক। টিকট লৈ সোমাই গ'লোঁ চিৰিয়াখানাত, একজনৰ 50 টকাকৈ, আমি তিনিজনে সোমালোঁ, 150 টকা লৈছে। এতিয়া বলক আমি ভিতৰত কি আছে গোটেইখিনি চাওঁ, বলক। আৰু ভিডিঅ'টো এটা লাইক কৰি দিয়ক। বান্দৰেৰে আৰম্ভ কৰিছোঁ, চাওক। আইয়া দেখৰ বাইতের দূরে তো টাইগার ডেন, ইয়ার আগত টাইগার আছে, তো বলক চাই লওঁ আগত। ভিডিঅ'টো চাই থাকক, একদম শেষলৈকে চাই থাকক। গোটেইখিনি দেখাই আছোঁ আলিপুৰ জুৰ, গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকক, অলপো স্কিপ নকৰিব। বাঘ বাঘ বৰ্তমান এটাই বাঘ। এই ৱেলকাম টু জিৰাফত পালোঁ, মানে ইয়াত জিৰাফ আছে। তো বলক আমি আগত যাই চাওঁ জিৰাফ, আপোনালোক আমিও চাওঁ আৰু আপোনালোককো দেখাওঁ। গতিকে ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণৰূপে চাই থাকক একদম। পাই গ'লোঁ জিৰাফত, তো আপোনালোকক বেক কেমেৰা কৰি দেখাই দি আছোঁ ভালদৰে, চাই থাকক ভিডিঅ'টো। গ্ৰীণ মাকাও মনুকান কোকাটো, কিছুমান চৰাই আমি নাজানো না, গম পাইছি না। এনে চৰাই আছে, লুটিনো পাৰাকিট, লুটিনো পাৰাকিট। মাকাও এই ভাটৌৱে, ভাটৌ বেছিকৈ আছে না, এতে ভাটৌ বেছি আছে। চাওক যদি ময়ূৰৰ পাখি মেলে, মেলছি নাই নাপাম, দেখা নাপাম, সেইটো নহ'ব। বগা ময়ূৰ তো এইটো চাওক, এইটো হ'ল আপোনাৰ ফেঁচা, আৰু ইয়াৰ ভিতৰত আমি এতিয়া সোমাম। ভিতৰত কি আছে আমি নাজানো, ভয়ে লাগে না কি লাগে এইটো নাজানো, কিন্তু আমি ইয়াৰ ভিতৰত সোমাই আছোঁ, দেখাই আছোঁ আপোনালোকক, বলক। কি আছে ভিতৰত, কি আছে ভিতৰত? কি আছে অভি? ও কণ্ঠগ্রাম দেখছি না, কণ্ঠগ্রাম পঞ্চগ্রাম ভিতৰত ফাৰ্ষ্ট আমি দেখিছোঁ এইটো পঞ্চগ্রাম।
কাটা আছে গম মানে সেই কাটা গোটেই নিশাচৰ প্ৰাণীবিলাকৰ ইয়াত গোটেই ৰাখিছে এই ৰুমটোৰ ভিতৰত মানে আন্ধাৰ একেবাৰে ৰুমটো নিশাচৰ প্ৰাণী যিমান আছে সেইখিনি ইয়াত ৰাখি থৈ দিছে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ গতিকে ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব ভিডিঅ'টো এবাৰ লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক শ্বেয়াৰ এটা কৰি দিয়ক ভিডিঅ'টোত কমেণ্ট কৰি দিয়ক ছাবস্ক্ৰাইবটো কৰি দিয়ক তো এতিয়া যাওঁ বাই আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ